নমস্কাৰ। এই মুহূৰ্তত আহি পাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ সজাইৰ বিনা কান্দি খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী 10,000 টকা উৎকোচ লৈছিল বিষয়াগৰাকীয়ে। পৰৱৰ্তী খবৰটি হৈছে উৎসৱৰ আনন্দ লওক, দুৰ্গা পূজাত ফুৰাৰ পৰা আঁতৰি থাকক। পৰিমল শুক্লবৈদ্য আবকাৰী মন্ত্ৰীৰ এয়া মন্তব্য। পৰৱৰ্তী খবৰটি হৈছে খানাপাৰাৰ গুলি চালনাৰ মাষ্টাৰ মাইণ্ডসহ 3জনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ। ঘটনাত ব্যৱহৃত বাইকখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰটি হৈছে উত্তৰ চতিয়াৰ দয়নাপুখুৰী গাঁৱত নৃশংস হত্যাকাণ্ডৰ ঘটনা। স্বামীৰ হাতত প্ৰাণ গ'ল পত্নী। নিহত মহিলাগৰাকীৰ নাম ৰীতা সৰবেয়াৰী। পৰৱৰ্তী খবৰটি হৈছে লখিমপুৰৰ 2 নং লালপানী গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ ফলত থিতাতে নিহত 2 যুৱক, গুৰুতৰভাৱে আহত আন এজন। পৰৱৰ্তী খবৰটি হৈছে 10 দিন জঁপিয়াই পাটবেং যাত্ৰা কৰিলে এজেপিয়ে। ইয়াক অসম যাত্ৰা বুলি ক'ব নোৱাৰি, মন্ত্ৰী পীযুষ হাজৰিকাৰ